হেল্ল' গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ নতুন ব্লগলৈ আশা কৰোঁ আপোনালোকে মোৰ ব্লগছটো চাই ভাল পাব বুলি আৰু এতিয়া আমি আহিছোঁ সৰস্বতী পূজা আৰু আমি এয়া গৈ আছোঁ এতিয়া বৰ্তমান সৰস্বতী পূজা চাবলৈ আৰু আমি এতিয়া ৰখি আছোঁ আমাৰ বেটাকেইটা চাই আছে ধুন আৰু ধুনু আৰু খটখটিত অকণমান ৰখি থকাৰ কাৰণে মই অকণমান ভিডিঅ' ক্লিপটো ল'লোঁ আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো কেনে লাগিল বুলি আৰু মই যে নেকি আৰু চাই থাকক ভিডিঅ'টো আৰু আমি এতিয়া এয়া গাড়ীৰ পৰা নামিলোঁ আৰু সৰস্বতী মণ্ডপলৈ আমি গৈ আছোঁ ভণ্টি মই মা বেটা দাদা পাছফালে আহি আছে আৰু চাই থাকক ভিডিঅ'টো আৰু আমি এয়া পূজা মণ্ডপলৈ মা মই বেটা গৈ আছোঁ আৰু আপোনালোকেও এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও সেৱা কৰিব পাৰে আজিৰ দিনটো সঁচাকৈ খুব আনন্দিত আজি সৰস্বতী পূজা আৰু গণতন্ত্ৰ দিৱস দুইটা লগতে পতা হৈছে আৰু লগত মনাও হৈছে সেইকাৰণে কেইটামান ক্লিপ ল'লোঁ কেইটামান পিক লৈছোঁ আৰু ইমান ধুনীয়াকৈ যে সজাইছে আৰু ইয়াত কেইকপিমান ফটো মাৰিছোঁ সেই ফটোটো চাই লওক হেল্ল' ইয়াত ভিডিঅ' কৰি আছিলোঁ ভণ্টিয়ে ভাবিছিলে যে ফটো মাৰি আছোঁ বুলি তাৰে কেইটামান ক্লিপ আৰু আমি ওলাই আহিলোঁ পূজা মণ্ডপৰ পৰা ভণ্টিয়ে কিবা কিবি কৈ আছিলে মোক আৰু আমাৰ এতিয়া যাবলৈ হ'লেই আৰু এয়া বেটাক কিবা কিনিবলৈ গৈছে আমি ৰখি আছোঁ দোকানৰ ওচৰত এয়া বেটাই কিবা কিনি আছে আৰু ভণ্টিয়ে কিবা কিবি কৈ আছে মোক প'জ দিছে চাই থাকিব ভিডিঅ'টো
আৰু আমি গাড়ীত বহিলোঁ এয়া যাব ওলাইছোঁ ঘৰলৈ যেনেকৈ আজি 26 জানুৱাৰী এইটো আমি অইল যোৱা ৰাস্তা দি ওলাই আহিছোঁ অইল স্কুল হয় এয়াই হয় অইলৰ স্কুল অইল হাই ছেকেণ্ডেৰী স্কুল ইয়াত পঢ়িলে আৰু 7 ক্লাছৰ চাই থাকক ভিডিঅ'টো এনে আহিছিলে আৰু আপোনালোকক মই লগ পাম নেক্সট ভিডিঅ'ত আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ যেনেকৈ মই ফাৰ্ষ্ট ভিডিঅ' বনাই আছোঁ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কেনে লাগিল